ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমাৰ এই ফুটবল খেলৰ শুভাৰম্ভ দুলিয়াজান তৈলনগৰী বুলি সবে জানে আৰু তেল সম্পৰ্কে সবে জানে, কিন্তু দুলিয়াজানৰ ক্ৰীড়া প্ৰতিভাৰ এক সাংঘাতিক উৎস আছে। আৰু দুলিয়াজান ক্ৰীড়া সন্থাই যোৱা 43টা বছৰ অৰ্থাৎ জন্মলগ্নৰ পৰা ইয়াত খেল জগতৰ ক্ৰীড়া প্ৰতিভাবিলাক বিকাশৰ কাৰণে যিধৰণৰ পদক্ষেপ লৈছে ইয়াত নিশ্চয় প্ৰশংসনীয়। আজি দুলিয়াজান ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ দুলিয়াজানৰ নেহৰু ফিল্ডত ইণ্টাৰ ক্লাব ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে। প্ৰায় এমাহ জোৰা এই খেল অনুষ্ঠিত হ'ব। মই সকলো দুলিয়ানবাসী ৰাইজক আহ্বান জনাম, বিশেষকৈ নতুন প্ৰজন্ম আমাৰ খেলুৱৈসকল আহি খেলটো চাব লাগে। ইয়াত যথেষ্ট উন্নত মানৰ খেল আমি চাবলৈ সুবিধা পাম। মই ক্ৰীড়া সন্থাক বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ। খেলৰ জৰিয়তে যি ধৰণৰ অন্যান্যসকলে প্ৰতিষ্ঠা লাভ কৰিছে, মই ভাবোঁ এই ক্ৰীড়া সন্থাৰ পৰা বিগত দিনত যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰি নিজৰ ভৱিষ্যত নিৰ্মাণ বা প্ৰতিষ্ঠা কৰাত সফল হৈছে, মই ভাবোঁ অনাগত দিনবিলাকত এই ধাৰাবাহিকতা বজাই থাকিব বা চলি থাকিব, মই এইটো আশা ৰাখিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে দুলিয়াজান ক্ৰীড়া সন্থা আৰু শক্তিশালী আৰু গতিশীল হওক, তাকে আশা ৰাখিছোঁ।